এনেদৰে কিয় কান্দি আছা? কি কবি নাই দে, মই ক'তনো কান্দিলো, এনেই মনটো বহুত বেয়া লাগি আছে, সেইকাৰণে এনেকে বহি আছো। সঁচা কচোন, কি হৈছে তোৰ? তই এনেকে কান্দি থাকিলে বহুত বেয়া লাগে নহয়। ক না নেকি, কি হৈছে? আমাৰ দৰে দুখীয়া মানুহবোৰে জাননে, এই মহামাৰীৰ সময়ত পঢ়া শুনা কেনেকে কৰিম? এতিয়া মোবাইল লাগে, কিবা লাগে, অনলাইন ক্লাছ কৰিব লাগে, ঘৰত খাবলৈ ভাতেই নাই। এতিয়া কেনেকে মোবাইল এটা যোগাৰ কৰি দিব মায়ে, কচোন কি কৰো এতিয়া? তাকেইতো, মোৰো মোবাইল নাই জাননে। আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত হাহাকাৰ হৈছে। আগতে দেউতাই কিবাকে দুবেলা দুমুঠি যোগাৰ কৰিছিল, এতিয়া ইমান দামী মোবাইল এটা আনি আমাক কেনেকে পঢ়াব? এই মহামাৰী কেনেকৈ আহিল গম নাপাওঁ আৰু আমাৰ নিচিনা মানুহবোৰকে সৰ্বশ্ৰান্ত কৰিব, বেমাৰে নহয় অভাৱে। তাকেইতো, সেইকাৰণে বহুত মনটো বেয়া লাগিছে। মোবাইলত অনলাইন ক্লাছ কৰি কেনেকেনো পঢ়া শুনা কৰিম? কিতাপ পত্ৰ যোগাৰ কৰিব নোৱাৰা হৈছোঁ। মায়ে জানানে বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। এই মহামাৰীৰ সময়ত আমাক কেনেকে ছেকেণ্ড হেণ্ড কিতাপো আনি দিছে। তথাপিও দুবেলা দুমুঠিৰ কাৰণে মায়ে দিন হাজিৰা কৰিব গৈছিল, কিন্তু এতিয়া তাকেও নাই। যে বস্তুৰ কিমান দাম হৈছে, কেতিয়াবা মৰি যাব মন যায় জাননে। ঐ, তেনে কথা নকবিচোন। আমি যদি ভালদৰে পঢ়া শুনা কৰো, মোবাইল নাথাকিলেও নাই দে। আমাৰ নিচিনা মানুহবোৰে কেনেকে মোবাইল লবি? আগতেতো মোবাইল নোহোৱাকে বহুত মানুহ পঢ়িছিল, কিন্তু এটা কথা কি জান? আমাৰ যিবোৰ কিতাপ আছে, আমি যদি ধুনীয়াকে পঢ়ো, অকমান মনোযোগ দি যদি পঢ়ো, নিশ্চয় আমি বুজি পাম। আৰু বুজি নোপোৱাখিনি যদি পঢ়ি এটাত লিখি থওঁ, যেতিয়া আমাৰ লকডাউন খুলিব, স্কুল খুলিব, কলেজ খুলিব, তেতিয়া দেখোন আমাৰ ছাৰ বাইদেউসকলক প্ৰশ্নবোৰ সুধিব পাৰো, যিবোৰ বুজি নাপাওঁ। আৰু এটা কথা নেকি, মনত ৰাখচোন, সিদিনাখন এটা ল'ৰা মৰিছে নহয় মোবাইলৰ কাৰণে। অনলাইন ক্লাছ কৰিব নোপোৱা ল'ৰাজন মৰাৰ কাৰণে। এটা কথা কি জানা, মৰিলেই সকলো শেষ হৈ নাযায়। নমৰি পেলাই সি যদি নিজে ঘৰত পঢ়িলে হয়, সেইটো নিজৰ জীৱনটোক জয়ী কৰিলে হয়, তেতিয়াই ভাল হয়। কিন্তু কি জান, লগৰবোৰে কোৱা শুনিছো, সিহঁতে মোবাইলত অনলাইন ক্লাছ কৰাই নহয়, সিহঁতে মোবাইলত ভিডিঅ' গেম, তাৰোপৰি বিভিন্ন কথা বাৰ্তা চলে, পাবজি খেলে, ফ্ৰী ফায়াৰ খেলে, কত যে কি কৰে, মেছেজ দিয়া দি কৰে। গতিকে সিহঁতৰ ক'ত পঢ়া মনত থাকিব? সিহঁতে দেখোন একেবাৰে তাতেই মজগুল হৈ থাকে। আৰু তাতেতো আৰু নেটৰ কথা কবই নালাগে, সিহঁতে কোৱা কথা দেচোন এইবোৰ। সেই মোবাইল চোবাইল বাদ দে, মৰাৰ কথা কিয় ভাবিছ? ভালদৰে কিতাপত পঢ়, দেখা পাবি তোৰ আৰু মোৰ ৰিজাল্ট বহুত ভাল হ'ব। আৰু সিহঁততকে আমি বহুত ভাল ৰিজাল্ট কৰি আমাৰ মা দেউতাক আমি দেখুৱাই দিম। তই ঠিক কথাকে কৈছ। এই মোবাইলৰ কথা আজিৰ পৰা পাহৰিয়ে যাম। মৰাৰ কথা যদিও মনত আহিছিল, আজিৰ পৰা সেইবোৰ সম্পূৰ্ণ আঁতৰাই পেলাম। কাৰণ মৰি পেলাই জীৱনটো জয়ী কৰিব নোৱাৰি। সেই ল'ৰাটো জানো পাৰিলে, তই যে কলি নাই পৰা। মায়ে বহুত কষ্ট কৰি ডাঙৰ কৰিলে, দেউতাও সৰুতে এৰি থৈ গ'ল। সেই কষ্টখিনি অন্ততঃ জীয়াই ৰাখিব লাগিব। কষ্টৰ অৰ্থ দিব নোৱাৰিলেও মাৰটো মনৰ শান্তি দিব পাৰিম। কি কৰিম, ভালকে পঢ়িম দে আজিৰ পৰা। তইও পঢ়িবি, ময়ো পঢ়িম, হ'ব? দে হ'ব দে, বল পিছে এতিয়া ঘৰলৈ বল। আজিৰ পৰাতো মন চন বেয়া কৰি নাথাকিবি নেকি? যদি কেতিয়াবা মন বেয়া কৰ, তেতিয়াহ'লে এবাৰ অন্তত নিজৰ মাৰ কথা ভাবিবি। বল এতিয়া বল। বল এতিয়া যাওঁ বল। নাই